হে গাইজ গুড ইভিনিং মানে 12টা বাজিলে ধৰক আৰু সেইকাৰণে মানে গুড ইভিনিঙে দিলোঁ আৰু এতিয়া মই গৈ আছোঁ গুৱাহাটী পাণ্ডুত মানে ছট পূজা চলি আছে তো সেই ছট পূজা চাবৰ কাৰণে গৈ আছোঁ ৰ'ব মানে একচুৱেলি মই ছট পূজা গৈ পোৱা নাই তাতনো কেনেকুৱা ধৰণৰ কি পূজা কৰে কি কৰে একো গমো নাপাওঁ সেইটো কাৰণত আজি ছট পূজাত যাম আৰু আপোনালোকক দেখাম তাত কেনেধৰণে কি পূজা কৰে চালো আৰু এইফালে চাব পাৰে আপোনালোকে সেৱা কৰি কৰি এনেকৈ ডাইৰেক্ট পাণ্ডু ঘাটলৈকে যাব আৰু বহুত ফৰেনাৰো আহিছে ইয়াত এইফালে চাব পাৰে মানে গোটেই মানে ফেমাছ হয় এইখিনি জেগা তো এতিয়া ময়ো সেইখিনি জেগালৈকে গৈ আছোঁ বৰ্তমান আৰম্ভ হোৱা নাই বাৰু প্ৰায় 2-3টামান বজাত আৰম্ভ হয় আৰু এইবিলাক চব খোজকাঢ়ি পেলাই আহি আছে ময়ো গৈ আছোঁ আৰু এইফালে আহি পালোঁ পাণ্ডু ঘাটত আৰু ইয়াতে ছট পূজা হৈ আছে তো এতিয়া কমিটিৰ ফালে যাওঁ ৰ'বা আৰু ইয়াত বাইকখন থৈ দিছোঁ এইটো হৈছে কমিটি তাত গৈ পেলাই কমিটিৰ দাদাহঁতক লগ কৰিলোঁ তো এতিয়া কমিটিৰ ভিতৰত যাওঁ ৰ'ব তাৰ পৰা দাদা এজনক লৈ পেলাই ছট পূজাৰ ভিতৰত যাম আৰু আপোনালোকক একচুৱেলি ছট পূজাটো কি সেইখিনি মই আপোনালোকক একদম ভালকৈ বুজাই আছোঁ দাদা ইয়াত পূজাটো কোনদিনাৰ পৰা চলি আছে এই 17 তাৰিখৰ পৰা মানে কিমান দিন হয় এইটো পূজা 4 দিন ন তো এতিয়া মোক অলপমান ভিতৰত লৈ যাওক ভিতৰত গৈ পেলাই মই লগতে আপোনালোককো গোটেইখিনি বস্তু বুজাই আছোঁ তো দাদা বলক তো ভিতৰত সোমোৱাৰ আগত মই আপোনালোকক আৰু এটা কথা কৈ দিওঁ এই ঠাইখিনি হৈছে চবচে পুৰণা মানে ৰেলৱে ষ্টেচনটো ইয়াতে আছিলে যেতিয়া ইয়াত শৰাইঘাট ব্ৰিজ নাছিলে তেতিয়া ইয়াতে মানে মানুহবিলাকে আহিছিলে পাণ্ডু ঘাট হয় এইটো এতিয়া চবচে প্ৰথম মানে ঘাট হয় ইয়াত আৰু প্ৰথম শ্বিলং ৰোডটো মানে ইয়াৰ পৰাই ষ্টাৰ্টিং হৈছিলে তো এতিয়া ভিতৰলৈ যাওঁ চালো তো দাদা মই আপোনাক এটা কথা সুধোঁ এইখিনি ঠাইৰ নাম পাণ্ডু ঘাট কিয় হ'ল এই পাণ্ডু ঘাট হ'ল যে আমাৰ লগত 500 পাণ্ডৱ অৰ্জুন ভীম নকুল যুধিষ্ঠিৰ যে আহিছিল অজ্ঞাতবাসত ইয়াতে পাণ্ডু নাথতে থাকিছিল তেওঁ অজ্ঞাতবাস কৰিছিল সেইটো কাৰণে এই ঠাইৰ নাম পাণ্ডু ঘাট বুলি হ'ল আৰু এইটো ঘাটতে মানে ছট পূজা হয় এইফালে চাব পাৰে ব্ৰহ্মপুত্ৰ নদীৰ ঘাটত এনেকৈ সৰু সৰুকৈ মন্দিৰ বনাই লৈছে আৰু মই অকণমান সোনকালে আহিলোঁ একচুৱেলি পূজাটো আৰম্ভ হয় যেতিয়া সূৰ্য অস্ত যোৱাৰ টাইম হয় তেতিয়াহে মানে পূজাটো আৰম্ভ হয় এতিয়া চাওক মানে সূৰ্যটো উদয় হোৱাৰ টাইমতহে সকলোৱে সেৱা কৰে কিন্তু এই বিহাৰী লোকসকলে যেতিয়া সূৰ্যটো অস্ত যায় তেতিয়াহে তেখেতক মানে প্ৰণাম কৰে যাতে নেক্সট দিনাখন ভালকৈ উদয় হয় আৰু সূৰ্যটো উদয় হোৱাৰ আগত মানে পূজা অৰ্চনা গোটেইখিনি সমাপ্ত কৰে মানে একচুৱেলি মই এই ছট পূজাৰ ঠাইলৈকে মই আহি পোৱা নাছিলোঁ এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ কিন্তু অলপমান ইউনিক লাগিছে মই যিহেতু একদম ফাৰ্ষ্ট টাইম হয় আৰু কিবা এটা ভাল লাগিছে আৰু ইয়াত মানে 2টামান বজাৰ পৰাই গোটেই পূজা ষ্টাৰ্ট হয় ইয়াত এনেকৈ চাৰিওফালে পূৰা শৰাইঘাট ব্ৰিজলৈকে মানে এনেকুৱাকৈ চিধা একদম এনেকুৱা সৰু সৰু ঘৰ বান্ধি থৈছে ইয়াতে মানে পূজা অৰ্চনা কৰে চাওক একদম ধুনীয়াকৈ এইফালে ফুল চুল গোটেইখিনি ৰাখি থৈছে মানে গধূলি ধৰক 2-3টামান বজাৰ পৰা ইয়াত পূজা অৰ্চনা আৰম্ভ হ'ব আৰু সূৰ্য উদয় হোৱাৰ টাইমত গোটেইখিনি সামৰণি হৈ যাব আৰু পাণ্ডু ঘাটৰ ওচৰত সেইফালে এটা মন্দিৰো আছে আপোনালোকে চাব পাৰে সেই মন্দিৰটো কি মন্দিৰ এই পঞ্চপাণ্ডৱ মন্দিৰ এইটো পঞ্চপাণ্ডৱ মন্দিৰ মানে তাতে আমাৰ পঞ্চপাণ্ডৱ যেতিয়া অজ্ঞাতবাসত আহিছিল তাতে তেওঁলোকে তাতে অজ্ঞাতবাস কৰিছিল মানে এই ঘাটটো একদম অতীত পূৰ্বৰ পৰা চলি অহা এটা ঘাট আৰু এইফালে আমাৰ CCTV তামালদাকো লগ পালোঁ আপুনি ক'ৰ পৰা মই কেমেৰা মানে ইয়াত গোটেইখিনি কেমেৰা আপুনি চাই আছে ছাৰ পুৰা গোটেই ঘাটত কেমেৰা লগাইছে তো আপোনালোকৰ CCTV টেকন'লজিৰ পৰা ইয়াত গোটেইখিনি কেমেৰা আপোনালোকে চাই আছে বাপৰে বাপ বঢ়িয়া বঢ়িয়া আৰু এইফালে চাব পাৰে CCTVৰ পুৰা কাম চলি আছে ইয়াৰ পৰা আৰু এইফালে চমিন্দাও আছে CCTVৰ মানুহ তো ইয়াত গোটেই ঘাটটোত কিমানটামান CCTV লগাইছে 20টামান লগোৱা গৈছে কেনেকুৱা ধৰণৰ কেমেৰা লগাইছে IP কেমেৰা হয় এই পিকচাৰ কোৱালিটি পুৰা পাব ভাল IP কেমেৰা মানে কি এইটো IP টো কালাৰ নাইট ভিজন ইণ্টাৰনেট প্ৰট'কল কেমেৰা আচ্ছা আচ্ছা তো তামালদা মোৰ এটা বস্তু ভাল লাগিছে মানে যিকোনো এনেকুৱা ধৰণৰ ধৰক কামত ধৰক পূজা হওক ৰাস হওক আপুনি যিখিনি কাম কৰি আছে ন এইটো বস্তু চিৰিয়াছলি বহুত বেছি ভাল কাম কৰি আছে কাৰণ কিয় ধৰক আজিকালি বহুত বেছি চুৰ ডকাইত এইবিলাকৰ মানে প্ৰব্লেম চলি আছে ধৰক CCTV কেইটা লগাই থৈ দিছে কিবা যদি প্ৰব্লেম হয় মানুহৰ আপোনালোকৰ তাত ডাইৰেক্ট চাই পেলাই সেই মানুহজন ধৰিব পাৰিব প্লাছ আমাৰ য'ত এতিয়া পুৰা ক্ৰাউড হ'ব ন পুৰা মনিটৰিঙৰ কাৰণে আমি এটা সহায় দিম আৰু মই আপোনালোকক কি কেমেৰা লগাইছে গোটেইকেইটা মই আপোনালোকক দেখাই আছোঁ এইফালে আছে মেইন গেটত এটা CC কেমেৰা লগাইছে আৰু কোনফালে আছে আৰু এইফালে চাব পাৰে অহা যোৱা ৰাস্তাটো 2টা কেমেৰা লগাই থৈ দিছে তো এইবাৰ ঘাটৰ ভিতৰত আহিলোঁ ঘাটৰ ভিতৰতো মানে চাৰিওফালে CCTV লগাই থৈ দিছে আৰু মানে ইয়াত যিমান যি প্ৰগ্ৰেম হয় গোটেইবিলাকত আপোনালোকে মানে CCTV লগাই বঢ়িয়া আৰু আপোনালোকেতো তামালদাক চিনি পায়ে টেকন'লজি CCTV ষ্টৰৰ মেইন মানুহ তো আপোনালোককো যদি মানে ধৰক কেমেৰা লগা আছে নিজৰ ঘৰত লগাবৰ কাৰণে হওক বা এনেকুৱা কিছুমান প্ৰগ্ৰেমৰ কাৰণে কেমেৰা লগা আছে তেতিয়াহ'লে স্ক্ৰীনত এইফালে তামালদাৰ নাম্বাৰটো আহি আছে আৰু লগতে ডেছক্ৰিপশ্যনতো মই নাম্বাৰ দি দিম আপোনালোকক যদি কেমেৰা লগা আছে তেতিয়াহ'লে তামালদাক কণ্টেক্ট কৰক আৰু মোৰ নাম ক'লে এক্সট্ৰা 5% 10% ডিছকাউণ্ট এইটো দিব লাগিব একদম নহ'লে আৰু মই গালি খাম না ভাই নাই চিয়'ৰ সেইটো গিফ্ট নহ'লে ডিছকাউণ্ট একদম বঢ়িয়া সেইটো দিব তো আপোনালোকে যাওক আৰু কণ্টেক্ট কৰক তো
পূজাৰ পৰা ওলাই আহিলোঁ এতিয়া গুৱাহাটীৰ ভিতৰত যাওঁ মানে একচুৱেলি মোৰ লগৰ ল'ৰা এজনে তাত কাপোৰৰ দোকান এখন দিছে নিহাল বুলি তো তেখেতৰ দোকানত যাওঁ আৰু যিহেতু ঠাণ্ডা পৰিলে তো চুৱেটাৰ বা জেকেট কিবা এটা কিনিলোঁ ৰ'ব তাত গৈ মেলি পেলাই আৰু এইফালে আহি পালোঁ নিহালহঁতৰ ঘৰ ই মানে নিজৰ ঘৰতে দোকানখন দিছে সেইফালে চাব পাৰে DN ষ্টাইল 2.0 আৰু এইফালে চান ভাই আছে আৰু লগত সুনীল ভাই আছে দুইটাকে লগত লৈ আহিছোঁ মানে মই লগৰ ল'ৰাৰ দোকান কিন্তু সি একচুৱেলি গম নাপায় মই গম পাইছোঁ সি বহুত দিন আগতে সি দোকানখন দিছে মই একচুৱেলি আহিব টাইমো পোৱা নাছিলোঁ তো আজি আহিছোঁ মই আহি যা মানে ফাৰ্ষ্ট ফ্ল'ৰত আছে মানে নিজৰ ঘৰতে দোকানখন কৰিছে আৰু বহুত ইউনিক বস্তু পায় বুলি মই শুনিছোঁ একচুৱেলি মই ইনষ্টাগ্ৰামত দেখিছোঁ আজি মই গৈ পেলাই আপোনালোকক দেখাম আৰু কিয় গম নাপায় একচুৱেলি মই যোৱাটো গ'লে গম পাব আকৌ ভাই কিবা লগা আছে আৰু এইফালে আছে আমাৰ নিহাল ভাই কেনেকুৱা তোৰ কি খবৰ খবৰ একদম বহুত বঢ়িয়া মানে মই তোক গম নোপোৱাকে আহিছো মানে অলপমান সাৰপ্ৰাইজ দিম বুলি আহিছো ভিডিঅ' বনাব দে ভিডিঅ' আগতে মই ভিডিঅ'টো বনাই ন ঠিক আছে একো নাই মানে একচুৱেলি ই নতুন দোকান এখন দিছে মানে নতুন মানে একচুৱেলি দেৰি হ'ল কিন্তু মই আহাই নাছিলো মই টাইমো পোৱা নাছিলো তেনেকুৱা তো ভাই দোকানখন ক'ত দোকানটো এইটোৱে হয় এইটো দোকান ইয়াত চোন মা নাই আহাই না তই জানিবি কবৰা সেইটো হয় বাৰু কোনফালে আছে মন আহিছে বহুত ভাল লাগিছে মোক ফোন চোন ঐ ভাই এইখনে নেকি দোকান মানে নিজৰ ঘৰতে দোকান সেইটো বস্তু আৰু ভালেই আৰু গুৱাহাটীত যিহে মানে দোকানৰ ভাড়া হওক কিবা নিজৰ ঘৰত দোকান দিছে আৰু মই আপোনালোকক গোটেইবিলাক কালেকশ্যন এতিয়া দেখাই আছো একদম কম দামৰ পৰা একদম হেভি দামলৈকে ইয়াত প্ৰডাক্ট আপোনালোকে পাই যাব তো ভাই তো যিহেতু আইছো লগৰ ল'ৰাৰ দোকানৰ ভিডিঅ' নাবানলি এটা ভাবে পাৰিবি সেনেকুৱা তো এতিয়া মোক কয় যে তোৰ তাত কি বস্তু এভেইলেবল আছে দোকানত মোৰ তাত চব থাকে ৱাটছৰ পৰা লয় শুজৰ পৰা লয় স্লিপাৰৰ পৰা লয় টি চাৰ্টৰ পৰা লয় জেকেট হুডি পেণ্ট বেগী পেণ্ট চব ফাংকি কালেকশ্যন থওঁ তই গম পা তই চাই থাক বাৰু সেইটোৱে কথা আজি মোৰ লগত সেইটোৱে কথা আজি ঘপককে আহি গৈছো আৰু এতিয়া মই গোটেইখিনি কালেকশ্যন মই আপোনালোকক দেখাই আছো এইফালে চাব পাৰে এইটো কি ভাই এইটো কয় কোট সেট ওকে সো H&M ৰ কোট সেট হয় এইবিলাক সব H&M ৰ হয় কোট সেট হয় এইটো কোট সেট মানে ডাবল কে পিন্ধিব পাৰি এইটো মানে এইটো আৰু লগত পেন্টটো আছে মানে পুৰা সেম ন এইটো প্ৰাইস কেনেকুৱা এনে প্ৰাইস সো আমাৰটো কৈ দিও ৰে সব প্ৰিমিয়াম কোৱালিটি হয় ঠিক আছে এবারে সব প্ৰাইস টেগ থাকে আমাৰ কিমান থাকে এইটো চোৱা এফালে আছে তোমাৰ প্ৰাইস এডুৰ প্ৰাইস হয় কিমান 4999 এডু ওয়েবসাইটৰ প্ৰাইস হয় এডু ওয়েবসাইট সো মোৰ ইয়াতে অনলি 1600 1600 টকাত পাই যাব 1600 টকা এইবিলাক সব প্ৰিমিয়াম কোৱালিটি এইবিলাকৰ বাটন যদি ছিঙি যায় ফ্ৰীত দি দিম মানে এই 1600 টকাতে ইমানখিনি আৰু এইকেইটা চক বহুত বেছি মানে এইকেইটা কি হুডি ন হুডি হয় এটা হুডি মানে উইলিয়ান সব H&M হয় H&M এইবোৰ ব্র্যান্ডেড হয় H&M ৰ এইবিলাক 3999 তাত ইয়াতে অনলি 1000 1000 টকাত এইটো পাই যাব 500 টকাৰো আছে কোৱালিটি ডিফাৰেন্ট আছে মানে সব বেলেগ কোৱালিটিৰ সো এতিয়া এই নহয় আৰু বহুত কিবা কিবি আছে গৰম কাপোৰ সিজন হয় গৰমৰ ওকে সো সৰি ঠাণ্ডাৰ সিজন হয়টো এতিয়া ঠাণ্ডাৰ সিজনত ঠাণ্ডাৰ বস্তু আছে যেনে কোৰিয়ান শাৰ্ট গৈ এইবিলাক কোৰিয়ান শাৰ্ট হয় ডাবল পকেটৰ দিছা ডাবল পকেটৰ কোৰিয়ান শাৰ্ট হৈছা মানে উলেন থাকে মানে বেলেগ মেটেৰিয়েল আছে যেনেকা কোট ড্ৰাই আছে এইটো কোট ড্ৰাই হয় यस এইটো কেনেকুৱা প্ৰাইস একদম মোটা হয় কাশ্মীৰ ফুৰিব পাৰে মানুহে এইটো কেনেকুৱা প্ৰাইস আমি সেল কৰো 800 তোৰ যদি সাবস্ক্ৰাইবাৰ কোনোবা আহে তোৰ মানে তোৰ মোৰ ভাল লগৰ হয় তোৰ আহিলে অনলি 400 অনলি 400 400 টকাত এইটো চাৰ্ট দি দিবি ইয়ে বে একদম মোটা কোৱালিটি তো ভাই চাৰ্টটো দেখলিয়ে আৰু কিবা আছে নেকি চাৰ্ট অনলি চাৰ্ট ন ইয়াত সব বস্তু পাই যেনেকে এইটো চা এইটো হয় ভাৰ্চিটি জেকেট হয় বেলা চাও শুনিছো প্ৰিমিয়াম কোৱালিটি এইকেইটা প্ৰিন্ট যদি ফাটি দিয়ে ন কোনোবাই ইলা প্ৰিন্ট যিমান বল আছে টানি ফাটাই দিলে ইলা সব ফ্ৰী আৰু লগতে 1000 গিফট দিম মই মোৰ এনেকুৱা কোৱালিটিৰ বস্তু এইটো কেনেকুৱা প্ৰাইস কেনেকুৱা এইকেইটা প্ৰাইস টেগ সব থাকে এইটো ওয়েবসাইটত চাব পাৰে H&M ৰ ওয়েবসাইটত আছে এবাৰ 3000 লৈ আছে মোৰ ষ্টৰত অনলি 1100 1200 হয় তোৰ সাবস্ক্ৰাইবাৰ যদি আহে বা ভিউৱাৰ্স আহে অনলি 1000 দি দিবি ভাৰ্চিটি এটা কথা কিন্তু মানুহ আইলি পুরা জেনুইন দামত মোক ভিডিও দেখালে মই তাতকে 100 টকা আৰু কম ৰাখো একদম বঢ়িয়া আৰু আমাৰ হেতু সাইডৰ পৰা আহিলেতো কম দিবই মই এইখন দোকানৰ লোকেশন গোটেইখিনি আপোনালোকক দি আছো তাৰে আগত আৰু দুটামান কালেকশ্যন মই আপোনালোকক দেখাই আছো আৰু এইফালে ভাই টি চাৰ্টটো আছে টি চাৰ্ট কেনেকুৱা এইটো হয় পুমা এডিশনৰ হয় মাৰ্চিডিজ এডিশন ওকে এইটো সবে গম পায় ওয়েবসাইটৰ এইবিলাকৰ প্ৰাইস 2000 ওয়েবসাইটৰ কথা নকওঁ বাহিৰত এইবিলাক সেলিং হয় 700 ৰ আৰু মোৰ ইয়াত অনলি 500 হয় বিকজ মোৰ ষ্টক নাথাকে এইবিলাক শেষ হৈ যায় এইবিলাক আছে এটা এইকেইটা গোটেইকেইটা এই সেম ন মানে কালাৰ বেলেগ সব কালাৰ বেলেগ আছে আৰু বেলেগ কালাৰো আছে ষ্টকত বহুত এইকেইটা মই 500 সেল কৰো তোৰ ভিউৱাৰ্স আহিলে
আৰু 50 কমি যাব সো আমাৰ তাত অকল হুডি বুলি নহয় এইফালে চাব পাৰে ৰণবীৰ সিং যোনটো ফিল্মত পিন্ধিছিল আলিয়া ভাটৰ লগত যোনটো নিউ ফিল্মত চাব পাৰে গুগলত এইটো স্কেন কৰিলে চাৰ্ট আহি যাব এইটো হয় একদম এইটো কোট ড্ৰাই হয় একদম কোৱালিটি বেলেগ কোৱালিটি হয় এইটো কেনেকুৱা প্ৰাইস এটা প্ৰাইস আমি সেল কৰো 2000 ত 2000 ভিউয়াৰ চাইডে এইটো আহিব 11-1200 আহি যাব একদম ডিসকাউন্ট মানে ডাইৰেক্ট 1100-1200 টকা দি ডাইৰেক্ট এইটো কোৱালিটি এবাৰ ধৰি চাই ললে গম পাই যাবি কি কোৱালিটি ও ভাই মজা আৰু এইটো কি এইটো সোয়েট শার্ট হয় এইকেটা হয় ডাবল পকেটৰ সোয়েট শার্ট হয় লগতে এইফালে চাকল এইটো নহয় কুৰ্তা পায় কুৰ্তা চিকেন কারি কুৰ্তা হয় চিকেন কারি এইটোত কেনেকুৱা প্ৰাইস এইকেটা প্ৰাইস এতে লিখা আছে এইটো 1699 মানে প্ৰিমিয়াম কোৱালিটি হয় বাট আৰু টু ভিউয়াৰ্সৰ কাৰণ 1200 আহিব অকল এইবিলাকে নহয় ইয়াত পেন্টও পাই যাব এইফালে বিভিন্ন ৰকমৰ পেন্ট আছে এইফালে আপোনালোকক পিংক কালাৰৰ পেন্ট লাগে ৰেড কালাৰৰ পেন্ট লাগে গোটেইবিলাক পেন্ট আপোনালোকে ইয়াত পাই যাব আৰু এতিয়া মই আপোনালোকক এটা বিখ্যাত বস্তু দেখাম সেইটো হৈছে জোতাৰ কালেকচন চাউথ কিয়া ও ভাই জোতাৰ চোন বেলেগ বেলেগ কালেকচন ৰাখছা জোতাৰ কালেকচনটো আছে দাম খুনি পাগল হৈ যাবি কেনেকুৱা দাম কোচোন যেনেকুৱা ফোম ৰানাৰ ওকে ফাৰ্স্ট অফ অল ফোম ৰানাৰ এই একজোৰ মানে এই একজোৰ ডিম্পু থাইলেণ্ডৰ পৰা আনিছিল কিমান আনিছিল ইয়াৰ কিবা 4000 মান লৈছিল 4000 মোৰ ইয়াত মই 1500 সেল কৰো তোৰ ডিম্পুৰ সুজটো লাৰিছ এটো চা ওয়েটটো চা সেম হয় প্রিমিয়াম কোয়ালিটি যদি কোনোবাই সিঙি দিছে পিন্ডি কেনে তাৰ কাৰণে ফ্ৰী হ'ব মই সেল কৰো এগৰা 1500 তোৰ ভিউয়াৰ্সৰ কাৰণে 1000 টকা এইটো 1000 ও ভাই কবেৰ পৰা চুৰ কৰি আনছা নাকি একদম চুৰ কৰা নাই মই একদম ডিসকাউন্ট দিও বিকজ যোন ভিউয়াৰ্স আহে হ্যাপি হৈ যায় মোৰ ইয়াৰ পৰা হেতুৱে আৰু বাকি এইজু জতাৰ দাম কেনেকুৱা এইটোৱে পুমা RX ৰ হয় 9000 মান আহে এগৰা সব প্রিমিয়াম হয় মোৰ ইয়াতে অনলি 3000 হয় আৰু ডিসকাউন্ট হৈ যাব তোৰ ভিউয়াৰ্স আহিলে ইয়াত এইটো জৰ্ডানৰ হয় এইটো এয়াৰ ফোর্স 1 ৰ হয় এইকেইটা দাম কেনেকুৱা দাম সব 2500 ভিতৰত আহি যাব যিমান আছে 2500 ভিতৰত আহিব এইটোৱে বেড বানি হয় এখন জিবা না কি ভাই জিবা হয় বহুত ডিমান্ড হয় এইটোৰ মানে এনেকে থাকবো এইটো লুকস হয় এইটো বেড বানি হয় সব মডেল পায় মোৰ ইয়াত এইটো ৰেট্ৰো 4 যিমান আছে এইটো হয় এয়াৰৰ কালাৰ ভেৰিয়েন্টস হোৱাইট এইটো কালাৰ আৰু ষ্টকত আছে বাট থোৱা নাই ইয়াত আৰু এইফালে চাব পাৰে এইফালে ফৰ্মেল শু আছে লেডিছৰো ৰাখিছা লেডিছৰো থওঁ এটা লেডিছৰ হয় অনলি 700 700 টকা দিছো জোতা 700 টকা তো আপোনালোকক ইয়াতকে কি লাগে তো এইবিলাক জোতাই নহয় ইয়াত আপোনালোকে ফৰ্মেল জোতা পাব এই ফৰ্মেল জোতাত কেনেকুৱা দাম ভাই ফৰ্মেল ব্লেছ অৰিজিনাল হয় ওকে মই কৈটো প্ৰথমে অৰিজিনাল হয় এটা আমি সেল কৰো 2000 মানত সেল কৰো ভিউয়াৰ্সৰ কাৰণে 1000 ৰ ভিতৰত আহিব 1200 ভিতৰত মানে 1000 ভাল কোৱালিটিৰ হয় মানে ইয়াত ধৰক 2500 টকাৰ পৰা 1000 টকাৰ ভিতৰত আপোনালোকে ইয়াৰে সু গোটেইবিলাক পাই যাব আৰু তেনেকুৱা আপোনালোকে আহিলে খালি সুমনৰ নাম ক'ব আৰু ডিসকাউন্ট পাই যাব তো ইয়াৰ নাম্বাৰটো মই ইয়াত স্ক্ৰিনত আহিয়ে আছে আপোনালোকক যদি লাগা আছে আৰু কুৰিয়াৰ কৰা না হোম ডেলিভাৰী কৰা আমাৰ কুৰিয়াৰ বেছি হয় আমি অনলাইনে কৰো অনলাইনো হৈ যাব আপোনালোকে জাস্ট এই নাম্বাৰটোত কন্টাক্ট কৰক আপোনালোকে ফোন কৰি দিয়ক যে মোক এইটো কালেকচন লাগা আছে আৰু এটা কথা মোৰ এতিয়া 10000 হবে মোৰ ভিডিও জুনে চাই যদি 10000 হবে মোৰ কিভাবে আছে মানে তোৰ কমসে কম 6 জোৰ মান শুজ গিভ আছে মানে গিভআৱে কৰি কিভাবে আছে মোৰ যোন ডিএন ষ্টাইল যোন ইউটিউবৰ চেনেল আছে হেতু চেনেলৰ 10k হ'ব মই হেতু চেনেলৰ লিংক মই ডেসক্ৰিপচনত দি দিম আৰু লগতে ইনষ্টাগ্ৰামৰ ইয়াত হ্যান্ডেলটো আহিয়ে আছে আৰু লগতে মই ডেসক্ৰিপচনতো দি দিম গুটেইখিনি গৈ পেলাই ইহঁতক কন্টাক্ট কৰক আৰু 5-6 জোৰ জোতা একেলগে গিভআৱে কৰি আছে ইয়াতকে আৰু কি লাগে আৰু আপোনালোকে মোৰ পেজটো চাব পাৰে তাতে গিভআৱে দিয়ে থাকে আৰু ইয়াৰে তো ফটো চটো দিয়ে থাকে সদায় নতুন আপডেট দিয়ে থাকে তাত গৈ পেলাই আপোনালোকক যদি লাগা আছে তেতিয়াহ'লে তাৰ পৰা ডাইৰেক্ট গৈ অৰ্ডাৰ কৰক ইয়াৰ নাম্বাৰ ইয়াত আহি আছে নাম্বাৰটোত কল কৰক কল কৰি পেলাই ডাইৰেক্ট অৰ্ডাৰ দিয়ক বস্তু যাই পেলাই ঘৰ পাব